কি খবৰ সকলোৰে? আজি পিছে মই লগৰ কৰিবলৈ অহা নাই দেই। আজি কমেডি ভিডিঅ' বনোৱা নহ'ল। এয়া ধান ৰখীয়া হ'বলগীয়া হ'ল। মায়ে ৰাতিপুৱাই ধান বহালে। তাকে এয়া চাওকচোন, কোনে কোনে ভাল পায় বাৰু খাই জনাব দেই। মই পিছে ভালো পাওঁ বেয়াও পাওঁ। এয়া আমাৰ আগফালৰ চোতালখন। সাধাৰণতে এই চাউলবিধৰ ভাতৰ আকাৰ ডাঙৰ হোৱাৰ বাবে বহুতে বেয়া পায়, যদিও বহুতে ভালো পায়। আৰু এই চাউলবিধৰ কিছুমান উপকাৰী গুণ আছে, যেনেকৈ ধৰি লওক আপুনি ডায়েবেটিছ ৰোগীৰ কাৰণে ভাল, হাই প্ৰেছাৰৰ কাৰণে ভাল, হাৰ্ট এটেকৰ কাৰণে ভাল। আৰু জনামতে এই চাউলবিধত এণ্টি অক্সিডেণ্ট থকাৰ বাবে কৰ্কট ৰোগৰ পৰা সুৰক্ষা পাব পাৰে। আৰু চৰ্বি কমোৱাটো আচলতে বহুতো সহায় কৰে এই চাউলবিধে। এই ৰ'ব ইমান মন দি শুনি আছে যে। মই আৰু বিশেষভাৱে একো নাজানো দেই। যিখিনি জানো তাকে অকণমান এনেই আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। পিছে এইবাৰ আমাৰ ঘৰলৈ বিহু খাবলৈ আহিবনে? আমি কিন্তু ধান বহালোৱেই দেই, বিহু খাবলৈ আহিবলৈ নাপাহৰিব। সকলোকে নিমন্ত্ৰণ দিলোঁ। বাৰু ঠিক আছে, আজিলৈ আহোঁ। আজি ভাল খবৰ খাতিও অনা নহ'ল দেই, এয়া ধান ৰখীয়া কৰি থাকিলোঁ যে। বাই বাই।